একদম ধানৰ বস্তা উঠাই দিছে। কমো তাত মানে 50 কেজি আছে। তো অতি সোনকালে অসম চৰকাৰে এখন দলঙৰ ব্যৱস্থা কৰি দিবলৈ তাৰে কোন এইটো নদী ন? ধনশী নদী। গাইজ দেখিছে চাইকেল কান্ধত লৈ একদম মানে গৈ আছোঁ আৰু তোৰ যদি ফলটো নাপাওঁ কি হ'ব, উপায় নাই। হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল মণ্টু ব্লগছ। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি এটা অন্য ভিডিঅ' লৈ। চ' ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। লেটছ গ'। চাইকেল কি দাঙিব লাগিব? চাউলৰ বস্তাটো অকলে দাঙিব লাগিব। ইয়াৰ মানে দলঙৰ মানে প্ৰয়োজন হয় নে নহয়? হা কিমান শাস্তি হৈছে নাই? উপায় নাই। এটা দাঙিব লাগিব। চ' কিমান কষ্টৰ মাজেৰে চলি আছোঁ। চ' আপোনালোকে চাইছে নহয়, ভিলেজ লাইফ অফ ইণ্ডিয়াৰ মানে ইউটিউবাৰজনে ধান খন্দাব আহিছে মিলত। দেখিছে ডাঙৰ বস্তা লৈ আহিছে, কেনেকুৱা পাৰ কৰাব এটা উপায় নাই। তাৰ এই দুজন মানুহ এটা লাগি গৈছে। এটা দাঙিব লাগিব, চাইকেলটো এটা মানুহ দাঙিব লাগিব, ধানটো এটা মানুহ দাঙিব লাগিব। সেইবিলাক মোৰ ভাইটি গৈ আছে এইবিলাক ধানৰ টোপোলা লৈ। ত' কালভাৰটো পাৰ হৈ গৈছে। মানে কালভাৰত কি একদম মানে শিল জোঙা হৈ আছে, তাত গছকিবলৈ ভয়, মানে একদম সোমাই যাব নিচিনা লাগে আৰু গছকি দিলে। ত' উপায় নাই, দুখৰ মাজেৰে গৈ থাকোঁ। তাতে চাইকেল দাং খুৱাই দিছে, মানে ইয়াত অহা যোৱা কৰাটো পানী সোমাই আছে দেখিছে। ভিলেজ লাইফ অফ ইণ্ডিয়াৰ মানে ইউটিউবাৰজনে। ত' মই এতিয়া চলাই যাওঁ, একদম ৱাটাৰ ক্ৰচিং কৰিম এতিয়া মানে। ৱাটাৰ ক্ৰচিং এতিয়া গৈ আছোঁ। এইটো উঠাই দিব লাগিব নেকি? অঁ দেখিছে একদম ধানৰ বস্তা উঠাই দিছে। কমো তাত মানে 50 কেজি আছে। তো অতি সোনকালে অসম চৰকাৰে এখন দলঙৰ ব্যৱস্থা কৰি দিবলৈ তাৰে কোন এইটো নদী ন? ধনশী নদী, বেলগুৰি মানে গাঁওখনৰ, হয় নে নহয়? মোনাত কি আছে? মোনাত এইটো ধানে আছে। অঁ চাইকেল এটা দাঙিব লাগিব ন? সেইটো পাৰ কৰাই ল'বি নেকি মোনাটো? দেখিছে মই চাইকেল দাঙি লৈ গৈ আছোঁ। তাৰ মোবাইলটো পৰি গ'লে চেছ আৰু। হয় নেকি? দেখিছে কিমান ভয়ানক মানে কিবাৰে গৈ আছে। ৱাটাৰ ক্ৰচিং সেইটো কয় বেলগুৰিৰ, মানে এইটো ধনশী নদীৰ ৱাটাৰ ক্ৰচিং। দেখিছে শিল জোঙা হৈ আছে একদম, মানে ভৰি দিওঁ নিদিওঁ অৱস্থা আৰু। উপায় নাই, যেনে তেনে অলপ লাহে যাব লাগিব। গাইজ দেখিছে চাইকেল কান্ধত লৈ একদম মানে গৈ আছোঁ আৰু অলপ দেখুৱাই দিছোঁ। মাই গড, দেখিছে এতিয়া বৰষুণ দিব নিচিনা লাগিছিলে, আকৌ ৰ'দ দি দিলে। একদম মানে মজা লাগিছে। মালিকজন দেখিছে চাইকেল দেখিছে কেনেকুৱা দাঙি লৈ আহিছে। কেনেকুৱা লাগিছে দাঙি? কেনেকুৱা লাগিছে? হা? যদি ভিডিঅ'টো চাই ভাল লাগিল, সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড কমেণ্ট কৰিব, বেল আইকনটো প্ৰেছ কৰি দিব আৰু অলটো দবাই দিব, যাতে আপোনালোকৰ নতুন ভিডিঅ' নটিফিকেশ্যন আহি থাকে। কষ্টৰ যদি ফলটো নাপাওঁ কি হ'ব, উপায় নাই। অনুৰোধ ভিডিঅ'টো যাতে সকলোকে শ্বেয়াৰ কৰে। দেখিছে ন কষ্টৰ মাজত কেনেকুৱা মানে ধান খুন্দা আহিলোঁ, হ'লেও মানে সুখেৰে যাবলৈ পৰা নাই আৰু দুখেৰে গৈছোঁ আৰু। উপায় নাই, ইমানতে ভিডিঅ'টো বাই বাই।